Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো সৰকাৰি PMAYG ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন। বলকচোন ভিডিওটো চাই লও কেনেকৈ আবেদনখন দিয়ে আজি এই ভিডিওটোৰ জৰিয়তে জানিবলৈ পাম। প্ৰথমতে প্ৰতি মাননীয় গাঁও পঞ্চায়তৰ সভাপতি মহোদয় বিষয় সৰকাৰি PMAYG ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন। মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপোনালোকৰ পঞ্চায়তৰ এজন স্থায়ী বাসিন্দা হওঁ। মোৰ পকী ঘৰ নাই, আৰ্থিকভাৱেও দুৰ্বল। মই নিজৰ টকাৰে পকী ঘৰ সাজিবলৈ সমৰ্থ নাই। 2021-22 চনৰ প্ৰকাশ হোৱা তালিকাত মোৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোৰ নামটো যাতে অন্তৰ্ভুক্ত কৰি দিয়ে। এই মহোদয়ৰ ওচৰত জনাবলগীয়া সৰল প্ৰাৰ্থনা। ইতি আপোনালোকৰ বিশ্বাসী আপোনাৰ নাম, গাঁও, ৱাৰ্ড নম্বৰ আৰু ফোন নম্বৰ। এনেকৈ অতি সহজতে এখন আবেদন আপোনালোকে গাঁও পঞ্চায়তলৈ দিব পাৰে। ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।